হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। মই মিনাল। চ' আজি এটা ভ্লগ বনাবলৈ গৈ আছোঁ। ভ্লগটো এনেকুৱা ধৰণৰ, আজি মানে আমি বগৰী খাব যাম। বগৰী আছে আমাৰ পেহীহঁতৰ বাৰীৰ পিছফালে, তাতে আমি বগৰী পাৰিম, খাম, তাতে সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া পেহীহঁতৰ তাত যাওঁ, আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। এতিয়া মই আহি পেহীহঁতৰ ঘৰ পালোঁ। এই চাওক আপোনালোকে, এইটো ঘৰ পেহীহঁতৰ, এইটো ঘৰ, এইটো তাৰমানে বনাই আছে ঘৰ। ইহঁতৰ লগত আহিছোঁ মই। ইহঁতে মানে বগৰীৰ কথা কৈছে, কিন্তু মই কিন্তু আজিলৈ কিন্তু দেখা নাই কিন্তু ক'ত আছে বগৰী। ইহঁতে পাৰিব আৰু আমাৰ আছে, আমাৰ বগৰী খাত মেইন চাই থাককচোন। এই বাইদেউজনী ইহঁতৰে বগৰী বোলে, সেইকাৰণে বাইদেউজনীয়ে পাৰি দিছে, আমাক পাৰিব নিদিয়ে আৰু নিজে পাৰি দিছে। বগৰী কিন্তু তামান পৰিছে দেই মাটিত, কিমান বগৰী চাওক। বাইদেউজনীক মানিব লাগিব দেই, বগৰী পাৰত তামান ষ্টাৰ্ট, কিমান বা বগৰী বেলেগ পাৰিছে দেই বাইদেউ। বগৰী তামান পৰিছে, আৰু আমাৰ এই ল'ৰা ছোৱালীবিলাকে বগৰী বটলিছে চাওক আপোনালোকে। তামান পৰিছে বগৰী মাটিত, বগৰী কিমান বগৰী চাওক আপোনালোক। মোক দেখাই আছে বগৰী কিমান লৈছে হাতত, বা আজি ফূৰ্তি আৰু বগৰী বটলিছে চাওকচোন। এখন হাততে কিমান বগৰী ল'ব আৰু সি নিজে পগলা হৈ গৈছে আৰু কিমান বগৰী ল'ম আৰু মোক দেখাই দিছে আৰু চাওক আপোনালোকে। আৰু বগৰী বেলেগ লৰাই দিছে বগৰী চাওক। আৰু তাৰমানে শিল বটলি আছে না কি বটলি আছে, বগৰী বটলি আছে। বান্দৰে যেনেকৈ জকৰাই দিয়ে চাওক, বেলেগ জকৰাই দিছে। ওপৰত উঠিব নোৱাৰে আৰু তলৰ পৰাই দিছে আৰু জকৰাই, আৰু কি কৰিব আৰু। এতিয়া আমাৰ বগৰী পাৰা হ'ল, দেখিছে আপোনালোকে, থহাত লৈ আছে ছোৱালীবিলাকে চাওক। এয়া বগৰী লৈ আছে চাওক আপোনালোকে, থহাত বেলেগ লৈছে দেই বগৰী। আমি আনিছো বগৰী, আমাৰ ফাইনেলি এতিয়া বগৰী লোৱা হ'ল। এয়া চাই লওক, পাৰিলো এয়া বগৰী। আপোনালোকে খাব মন গৈছে নেকি? আহিব পাৰে আপোনালোকে। মানুহ ঘৰে 25 টকা ল'লা চালা। 25 টকা চাই থাক। এতিয়া আমি বগৰী খাবৰ কাৰণে আমি কলপাত কাটিবলৈ আহিছোঁ। ইহঁতে ক'ত বা যায় কলপাত কাটিব। ক'ত যাবি? এই হয় বোলে এঘৰ মানুহ আছে। এঘৰ মানুহ আছে বোলে। এই কলপাত আছে নে তোৰ? আছে না কলপাত? কলপাত এখন লাগছিল। কলপাত এই বাৰীত আছে বোলে, সেই বোলে বাৰীত। বাৰীত আছে বোলে, কলপাত। চাওঁ কি হয়, কলপাত পাওঁ নে না শাক বুটি ল'ব যাওঁ। বাৰীতে মই দিম। বগৰী কেই টকা ল'ল? 25 টকা। হা? 25 টকা। 25 টকা লৈছে বোলে বগৰী কেইটাত। গাঁৱৰ হ'লে আৰু ক'ত দিব আৰু এনে বগৰীত 25 টকা লাগিবই আৰু এইগিলা বগৰী খাব লাগিলে আৰু। এই ফাইনেলি আমি আহি পালোঁ কলপাত। এয়া কলপাত, এই দেখিছে কলপাত। চালোচোন ল, ভালকৈ কাট। বাঁহ কাটা দিছে আৰু, বাঁহ কাটিবলৈ যেনেকৈ আহে আৰু বাঁহ কাটা দিছে আৰু তেনেকুৱা কাটি। ইয়াৰ কটা তাৰমানে অভ্যাস নাই ন কলপাত। কলপাত ধুব লাগিছিল কলপাতখন। এতিয়া কলপাত ধুবলৈ লৈছোঁ, চাওকচোন আপোনালোকে। হা? লাইন নাই বোলে, মটৰৰ পানী না, সেইকাৰণে লাইন নাই বোলে। চাওক সেইকাৰণে কৈছোঁ, ডংকৰ মাৰিছে। পুৰা একদম কলপাত ধোৱা বগৰী পাৰাত নাম্বাৰ 1 আপোনালোকে দেখা পাইছে। মুখখন অলপ দেখাওকচোন। এই কলপাত ধুই আছে, কলপাত ধুই আছে। অলপ খহি দেই, অলপ কলপাত কিবা লাগিব আৰু। বেয়া ধুইছে দেই আৰু বা তামাম ধুইছে আজি খাব আৰু বগৰী, আৰু পেট ভৰে খাব আৰু ভাত খাব নালাগে আৰু। ভাত খাবি না? ভাত খাব, ভাতো খাব বোলে, আৰু বগৰীও খাব। আজি হৈছে দেই আৰু ভাতো খাব। আৰু এটা, আৰু আৰু এটা বগৰী একদম বগৰী খাওয়াত কিবা কৰাত নাম্বাৰ 1, আৰু কুচিয়া ধৰাত নাম্বাৰ 1। চাওকচোন অলপমান মুখখন, মুখখন চাওক আপোনালোকে নেক্সট ভিডিঅ' দিলে মই কুচিয়া ধৰা ভিডিঅ' দেখাই আছোঁ, চাই থাকিব। আৰু চাওক আপোনালোকে এটা কথা কৈ দিছোঁ মই, এইজনী যে ছোৱালী আছে, এইজনী দক্ষিণপাৰৰ পৰা আহিছে বগৰী ধুবলৈ।
চাওক ইমান দূৰৰ পৰা আহিছো চাই লওক ইমান দূৰৰ পৰা আহিছে চাওক বগৰী খোৱাৰ কাৰণে আহিছো চাওক সাৰ কৰি আনিছো আমাৰ ফাইনেলি কলপাত ধোৱা হ'ল আপোনালোকে দেখা পাইছে এইখন কলপাত ধোৱা হ'ল চাওক চাওক আপোনালোকে কলপাতখন চাওক মজা কলপাত ফাইনেলি ৰিজেক্ট হৈ গ'ল সেইকাৰণে আমি এতিয়া ক্ৰেছ কৰি দিলো কি হ'ল তো মানে ইহঁতৰ মানে মাথাৰ কিবা এটা বিজুতি ঘটিছে কাৰণে কলপাতখন কাটি দিলে এতিয়া আমি কচুৰ পাত আনিম কচুৰ পাত কচুৰ পাতত খাব বোলে এই নহয় কচুৰ পাতত নালাগে কলপাততে খা এখন নতুন চাহ আনি আছো এনে কৈছে আৰু ধেমালি কৰিছে ক'ত আহিছোঁ আজি মানে জংঘল চাৰিওফালে জংঘল এনে আৰু চাওকচোন আপোনালোকে জংঘল চাৰিওফালে ই কলপাত কাটিবলৈ গৈছে চাওকচোন এই কলপাত কাটিবলৈ গৈছে বঢ়িয়া কলপাত আনিছে এইগিলা কুচিয়া মাৰা চলি না পুৰা একদম চাওক আপোনালোকে কলপাত কি সুন্দৰ কলপাত চাওক ভাই কলপাত আনি আনিলো বগৰী খাম আজি বগৰী খাব আৰু আজি ভাত নাখায় আৰু ইহঁতে মানে বগৰী খাত নাম্বাৰ 1 সেইকাৰণে ইহঁতৰ পৰা এটা ভ্লগ বনাম বুলি আগতে কৈ আছিলোঁ কিন্তু আজি বনালোঁ ফাইনেলি চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু বগৰী এতিয়া আমি খুন্দিম চাই থাকক আৰু বগৰী খুন্দাৰ কাৰণে ইহঁতে উৰাল আনিছে উৰালত খুন্দি আছে বগৰী চাওকচোন আপোনালোকে চাওকচোন চাওক বগৰী আমাৰ এইটো বাইদেউৰ ল'ৰা এইটো দেখিছে ই বগৰী খুন্দাত এইগিলা মছলা খুন্দাত নাম্বাৰ 1 আপোনালোকে মাতিব পাৰে চাওক মুখখন দেখকচোন মুখখন আৰু এইজনী আহিছে দক্ষিণ পাৰৰ পৰা আমাৰ মেকুৰী ই গাখীৰ খাৱা সদায় গাখীৰ খাই তুমি মেকুৰী চাই লওক ফাইনেলি ফুলা হৈ গৈছে আপোনাৰ হৈ গৈছে পানী উলিছে পানী ওলাই গৈছে কেঁচা গিলা বাবু কিবা কৈ দিব এইগিলা চব হায়াৰ কৰি আনিছো 200 টকা হাজিৰা চব এইগিলা হাজিৰা বোলে উপায় নাই পইচা নহ'লে হাজিৰা কৰিব লাগিব বগৰী চাওক আৰু তেল তেলীয়া হৈ গৈছে আপোনালোকে মুখত আনিও ভাল পাব পেঞ্চন বুলি গিলিব নালগে ঘৰতে গুচি যাব এই মেকুৰী চাওক আমি খাব আহিব বগৰী এয়া বগৰী দেখিছে এয়া বগৰী এয়া বগৰী দেখিছে আৰু মই অলপ শুনি দিওঁ মই শুনি আছোঁ মই এইগিলা প্ৰেক্টিচ নাই মই শুনিব জাষ্ট আৰম্ভণি জাষ্ট প্ৰেক্টিচ কৰিছোঁ আৰু আপোনালোকৰ কাৰণে প্ৰেক্টিচ কৰিছোঁ আৰু চাই থাকচোন দেখি দি অলপ টাইম মই কেমেৰামেন হৈছোঁ গাইজ তলত দেখি দি এতিয়া মই বগৰী খুন্দিবলৈ ধৰিছোঁ চাওক আপোনালোকে অভ্যাস নাই কিন্তু আপোনালোকৰ কাৰণে খুন্দিছোঁ আৰু ইমান কষ্ট কৰি খুলিছোঁ আপোনালোকে যদি লাইক নকৰে কিন্তু আপোনালোকৰ জিভাৰ পানী পাৰিব আপোনালোকৰ জিভাৰ পানী পৰিব পাৰে কিন্তু উপায় নাই আৰু কি কৰিব অৱস্থা নহয় গৈছে বগৰী মানে অৱস্থা নহয় গৈছে চাওক জিভাৰ পানী পৰি গৈছে পৰি গৈছে এই বগৰী জিভাৰ পানী পৰিছে এই আছে 1 নম্বৰ বগৰী খাওঁ চলি এইটো বগৰী খাওঁকৈ থাকে তহঁতে কিয় কৈ থাকা বগৰী বেয়া খুন্দি আছে দে কিন্তু বগৰী চাই থাকক আৰু চাই লওক আচল বস্তুকেইটাহে পাহৰিছোঁ আমি চাই লওক এয়া জ্বালা এই জলকীয়া এই ধনিয়া দিব এয়া বগৰী ফাইনেলি খুন্দা হৈ গ'ল আমাৰ এতিয়া আমি জ্বালা আৰু ধনিয়া মছলা এয়াবিলাক সকলোবিলাক মিক্স কৰিম আমি ইয়াত আমি সকলোৱে খাম আৰু আপোনালোকে চাই থাককচোন দেখা পাইছে চেনি চেনি নহয় নিমখ এই চাওক খান্দি আছে এই নিমখেৰে সানি আছে চাওক বগৰীটো বগৰী বা বেলেগ সানিছে দেই আজি কিন্তু এটা চিমিটত মছলা জাঙেও মাৰে তেনেকুৱা মাৰিছে চাওকচোন চাওক ইমান পুৰা আৰামত সানি আছে আৰু
কষ্ট হ'ব দিয়া নাই এটা দে। কষ্ট হ'ব দিয়া নাই আৰু দুখ নাপায় আৰু বগৰীত সেইখিনি দুখ নাপায় আৰু এইখিনি দি, এইখিনি দি। ইমান ধুনীয়াকৈ সান্দিছে চকুত ধৰিব এইটো আমাৰ ফাইনেলি মছলা দিয়া হ'ল এতিয়া আমাৰ খাব আৰু বেছি দেৰি নাই এয়া সান্দিছে এয়া চাইছে কিন্তু ফাইনেলি শব্দটো ইমান কৈছা কেনেকৈ ওলাম এইখিনি? হাতেদি চাহ সান্দি আছে চাওঁ হাতেদি ওলাব চাহ সান্দি আছে আপোনালোকে এই জ্বলা হৈছে আৰু আজি মানে পেটৰ বিষ অৱশ্যে হ'ব আজি পেটৰ বিষ খাওক এতিয়া আমি খাই মই নোখোৱাতে পেটৰ বিষ হৈছে আজি আৰু জ্বলা আজি নিমখ লাগিব না? পায়খানাত তাৰ এতিয়া আমি বগৰী খাম আহক ইহঁতে খালে মোক দিয়া নাই আৰু খাব নেকি? এয়া খাই আছে মই খাম আৰু মই খাম টেষ্টি এই বগৰী দেখিছে মই খাম বহুত জ্বলা আছে মই তেনেকৈ জ্বলা নাখাওঁ মই আজি খাইছোঁ আপোনালোকৰ কাৰণে খাইছোঁ মই জ্বলা আপোনালোকে ভাবিব পাৰে জ্বলা নাখায় আপোনালোকৰ কাৰণে খাইছোঁ আজি জ্বলা হে চাওক এইগিলা বগৰী নহয় যেন পায়সহে হৈছে বঢ়িয়া লাগিছে খাই কিন্তু ফেৰালিয়ে মোক চকুৰ পানী ওলাব আৰু বেছি সময় নাই আৰু বানপানী আহিব চাই থাকক আপোনালোকে বানপানী অহালৈকে চাই থাকক টেঙা চাই থাকক এয়া বগৰী এনে বগৰীটো আপোনালোকে দেখিছে ঘেনে হৈছে আপোনালোকে মন পায়স চাওক আপোনালোকে ক্ষীৰ হৈছে ক্ষীৰ হৈছে কিন্তু পায়সৰ দৰে মিঠাও হৈছে কিন্তু ভাল লাগিছে খাই ভাল লাগিছে নামটো চেঞ্জ কৰি দিবি মোৰ নামটো লাগে দিবি মইও দেখো বেছি কথা কৈছো মজা আছে খাই কিন্তু ভাল লাগিছে ভিডিঅ' বনাব যাই আছো আমি বেলেগ জাগাত আপোনালোকে বতৰ খাব লাগে আপোনালোকে নিশ্চয় গম পাইছে আপীৰ লগত চাই থাকক তোমাৰ আমাৰ ভাল লাগিছে আৰু ইহঁতে যেনেকৈ খাইছে চাওকচোন এনে ভাত খোৱা দিছে এইজনী চাওক চেলিকি খাইছে বেলেগ খাইছে দে বগৰী খোৱা হ'ল এতিয়া আমি হাত ধুব আহিছোঁ আজি মোৰ কিন্তু এইটো চেনেল হয় কিন্তু আজি মানে ইহঁতে ভ্লগ কৰিছে বুলি ভাবিছোঁ আৰু বিশেষকৈ মই বিশেষকৈ কৰিছে ভ্লগ আজি আপোনালোকে বেয়া নাপাব আৰু এতিয়া বগৰী খোৱা হ'ল আমি ঘৰত যাওঁ ত' আজি মানে আৰু যদি ভিডিঅ'টো ভাল হৈছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব